আজি ৰাতিপুৱাত গম পালোঁ যে আমাৰ ইয়াত এই আম্বাগাঁও অঞ্চলৰ এই চক্ৰা গীৰ্জাঘৰ কোনোবা দুষ্কৃতিকে ৰাতিৰ ভিতৰত জ্বলাই থৈ গ'ল। এইটো গম পাই আমি খুব দুখ পাইছোঁ আৰু আজি আমি খবৰ ল'লোঁ। সঁচাকৈ যি কাৰ্য ইয়াত হ'ল এইটো মানৱ সমাজত চবতকৈ নিকৃষ্ট। এইটো আমি গৰিহণা দিছোঁ আৰু আমি আহ্বান কৰিছোঁ প্ৰশাসনক ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। দুষ্কৃতিকাৰীক কাৰেক্ট কৰি পেলাই দৃষ্টান্তমূলকভাৱে পানিছমেণ্ট দিব লাগে। কাৰণ ই আমাৰ মানৱ সমাজৰ একতাক ভাঙোন কৰা এটা ষড়যন্ত্ৰ আৰু ইয়াৰ দ্বাৰা সমাজৰ কোনো লাভ নহয়, সমাজক ধ্বংস কৰা হয় আৰু এইটো খুব নিন্দনীয়। আৰু ইয়াৰ পৰা যিসকলে কৰিছে তেওঁলোকক যেনেকৈ হ'লেও প্ৰশাসনে ধৰি পেলাই আইনগতভাৱে এই পানিছমেণ্ট দিব লাগে। কাৰণ আমি যি দেশত আছোঁ সেইটো আমাৰ ছেকুলাৰ দেশ আৰু ইয়াত কোনো এটা ধৰ্মৰ ওপৰত কোনো এটা জাতি কোনো এটা সংগঠনে কোনো এজন ব্যক্তিয়ে তেনেকুৱা অন্যায় কৰাটো আমি কোনোদিনা সহ্য নকৰোঁ। আৰু ইয়াৰ পৰা বাচি থাকিবৰ কাৰণে আৰু ইয়াৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে আমি সকলোৱে অলপ চিনচিয়াৰ হ'ব লাগিব। কাৰণ তেনেকুৱা বেয়া মানুহ সদায় আমাৰ সমাজত আছে, তেওঁলোকক আমি কোনোদিনা লাই দিব নোৱাৰোঁ। আৰু ইয়াৰ পৰা আমি ওদালগুৰি জিলা UPPৰ তৰফৰ পৰা মই সেইটোকে ষ্ট্ৰংভাৱে মই আহ্বান কৰিছোঁ, প্ৰশাসনে যিকোনো প্ৰকাৰে পুনৰাই যাতে তেনেকুৱা আৰু নহয় তাৰ কাৰণে অলপ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ এই কাৰ্য যিটো ঘটনা হ'ল এই ঘটনা আমাৰ সমাজক ধ্বংস ফালে লৈ যোৱা হ'ব আৰু এনেকুৱা ঘটনা যদি হৈ থাকে আমাৰ সমাজৰ খুব ক্ষতি হ'ব। আৰু সেইকাৰণে মই চৰকাৰকো আহ্বান কৰিছোঁ, প্ৰশাসনকো আহ্বান কৰিছোঁ, মানে ইমিডিয়েট তেনেকুৱা দুষ্কৃতিকাৰীক ধৰি হ'লেও পানিছমেণ্ট দিব লাগে আৰু ইমিডিয়েট আমাৰ তদন্ত কৰিব লাগে। কাৰণ এইটো কোনোবা এজন ব্যক্তি বা কোনোবা এটা হেৰিয়ে কৰিছে, বেয়া মানুহে কৰিছে, এইটো প্ৰশাসনে যিকোনো প্ৰকাৰে ওলাব লাগে আৰু তেওঁলোকক আমাৰ এই সমাজক এনেকুৱা বিপদৰ পৰা ৰক্ষা কৰিব লাগে। আৰু এইখিনি দায়িত্বক যাতে প্ৰশাসনে লয় আৰু ইমিডিয়েট তদন্ত কৰি পেলাই দৃষ্টান্তমূলকভাৱে দুষ্কৃতিকাৰীক শাস্তি দিব লাগে। ধন্যবাদ। জ্বলিছে কেনেকৈ জ্বলিব, কি প্ৰকাশ পাব, কেনেকুৱা কি ক'ব আপুনি, কোন সময়ত জ্বলিছে? সঁচাকৈ তাৰমানে যোৱাকালিৰ যিটো ঘটনা এইটো নিশ্চয় দুখ লগা কথা। কাৰণ আমি ইয়াতে বহুত বছৰ শান্তি আৰু সম্প্ৰীতে চব জনজাতি বা জনগোষ্ঠীৰ মানুহে আজি তাৰিখলৈকে তাৰমানে আমি শান্তি আৰু সম্প্ৰীতিত আমি যেনেকৈ আমি শান্তি এটাত আছিলোঁ। আৰু আজি সঁচাকৈ দুখ লগা কথা, যোৱাকালি ৰাতি মোটামুটি 10 মান বজাত যি আমাৰ এই পুৰণা গীৰ্জাঘৰ, এইটো আমি পুৰণা বুলিয়ে কওঁ, মোটামুটি এইটো বহুত বছৰ হ'ল, মোৰো জন্ম হোৱা নাছিল আৰু এনেকৈ মোৰো জন্ম হোৱা নাছিল। এতিয়া সেই গীৰ্জাঘৰটো কোনো কেনেকৈ এজন দুষ্কৰ্ম ব্যক্তিয়ে বা বেয়া ব্যক্তিয়ে এইখন যে আমাৰ গীৰ্জাঘৰখন জ্বলালে, এতিয়া আমি ওচৰ পাজৰৰ মানুহ বা আমিও গম নাপালোঁ যে কেনেকৈ গীৰ্জাঘৰটো জ্বলিলে। জ্বলি থকা অৱস্থাত আমি দেখা পালোঁ আৰু জাষ্ট খালি। তাৰপিছত আমি জমা হৈ গ'লোঁ। জমা হোৱাৰ পিছতো আমি কি কৰিম আৰু কোনফালে কি কৰিম আৰু পূৰা জ্বলি গ'ল, ভিতৰতো সোমাব নোৱাৰি। তাৰপিছত যদি ভিতৰত সোমাওঁ তেতিয়াহ'লে নিজৰে বিপদ এনেকৈ। তাৰপিছত উপায় নাই, লাষ্টত আমি ফায়াৰ ব্ৰিগেডৰ যিটো হেৰি আছিল, গাড়ী যিখন আছিল, এইটো লাষ্টত আহি পালে। তাৰ দ্বাৰাও তাৰমানে ইমান এটা হেৰি নহ'ল আৰু একদম হাৰাশাস্তি হৈ একেবাৰে জ্বলি চেচ হৈ গ'ল বুলি ক'লেও ভুল নহয় আৰু তেনেকৈ। এতিয়া আমি এইটোকে ক'ব বিচাৰোঁ, আমি শান্তি পুনৰ আগৰ নিচিনা শান্তি সম্প্ৰীতি আৰু কি বুলি কয় সমানে সকলোৱে ভাই হিচাপে থাকিব বিচাৰোঁ। আৰু মই প্ৰশাসন বা যিবিলাক চলাওঁতে MP MLA যিবিলাক প্ৰশাসন আছে, যাতে আমাৰ এই অঞ্চলত আগৰ নিচিনা শান্তি সম্প্ৰীতি যাতে আমি এইটো আশা কৰোঁ আৰু থাকিবলৈ বিচাৰোঁ। আৰু এইটোৱে মই আৰু এটা অনুৰোধ আপিল কৰোঁ যে যিবিলাক দুষ্কৰ্ম ব্যক্তিয়ে এনেকৈ কাৰ্য কৰিছে বা এনেকৈ নৃসংগভাৱে আমাৰ গীৰ্জাঘৰটো জ্বলাইছে, তেওঁলোকক যাতে অতি সোনকালে তেওঁলোকক বিচাৰি উলিয়াই আৰু যাতে এই অঞ্চলটো ভালকৈ কি বুলি কয় আগৰ নিচিনা শান্তি আৰু সম্প্ৰীতি হয়। তো নিয়াগি ইñ mene tabuna sarigi noy ale chokragaon atore adi marang mite bari a ghotna huin tabuna
नेलबो नुआ गिरजे ओड़ा तीन बछर को तायकान तमन नय नुआ को लो चुके तमन अबो तीन मारंग बढ़िया कथा कना नय नेल तमन पे अबो चे बो चिका ओको चेल कान बड़ी हड़ अबो तलार को बोलो कना मा नेल तबन पे तो नोरे जतो हड़गी तिंगु कटे और जतो हड़गी नोरे लगाव से जतो हड़गी एकमत से जतो हड़गी ताहेन रे दो जतो हड़गी जरूर कान तबना जेमन तायम दाराम जेमन नोका ना आलो हुलगे जतो हड़गी मिटे पतिवरे कटे और जतो हड़गी मिटे मी मत रे जरूर कान तबना तो जस्ते बइन रोड़ा दे दला जतो हड़ अब तीन इसे बया को ना बना नेल गया बो नोआ अब तलारे तीन मारंग मिटे बढ़िया समस्या है हिजु कान तबना अब तलारे हिंदू से मारिन को नवान को जेमन ओना को भेदाभेद हताव कथा अब दो सेदा लेका चेलका भाई भाई से चेलका मौज ते बो ताहे हे कना जेमन ओंका धरा ते बो ताहे हिजु इनेगी यापे से को अपील सिंह नेहरिन दोयदा जमीन सोरेन ख्रिस्टान कोऑर्डिनेशन कमिटी एडवाइजर डिस्ट्रिक्टर আজি रातिपुवा मैं खबर पालू जे रोमान कैथलिक गिर्जाघरखन জ্বলি গৈছে এটা मैं সুধিলোঁ যে শৰ্ট সাৰ্কিটতো জ্বলিব পাৰে নাইবা কোনোবা দুষ্কৃতিকাৰেও জ্বলাব পাৰে এইটো নিশ্চিত হোৱাটো নিশ্চিত হোৱাটো উচিত যদি কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাইছে তেতিয়াহ'লেতো এইটো গৰিহণাৰ যোগ্য কাৰণ এই অঞ্চলত ইমান বছৰে চবে সুখে শান্তিৰে আছে আৰু মই সকলোকে আহ্বান কৰোঁ যেন আমি সকলোৱে সুখে শান্তিৰে সুন্দৰভাৱে থাকিব পাৰোঁ আৰু এই ধৰণৰ কোনো যদি কিবা এটা ঘটিছে সেইটো পুনৰাবৃত্তি যাতে নহয় মই এপিল এটা ৰাখিলোঁ ধন্যবাদ।